আজি আমাৰ ঘৰত থকা বগৰীজোপাৰ বগৰী কেইটামান খাওঁ। এইবছৰ খোৱাই নাই নহয়। এই দেখিছে নহয় ইমানেই বগৰী লাগে নহয় গছজোপাত, কিন্তু আধা বগৰী এনেই নষ্ট হয়। কেনেকৈ জানে? ৰাতি হ'লে বাদুলিয়ে যিটো এটেক, যিটো হামলা দিয়ে নহয়, আধা বগৰী এনেকৈ নষ্ট হৈ যায়। আৰু যদি আমাৰ ঘৰত কোনোবা নতুন আলহী বা নতুন মানুহ আহে, ভয় খাই যায়। গোটেই ৰাতি টিঙত টাম টুম গোটেই চাউণ্ড হৈ থাকে। এয়া চাওকচোন, এনেকুৱা পাচিত সদায় ৰাতিপুৱা বাইদেউ বুটলি থয়। আৰু তাকে মোৰ এতিয়া খাবলৈ মন গ'ল। ইয়াৰে মাজত পকা কেইটামান বিচাৰি খাওঁচোন। পকাবিলাক খাবলৈ মিঠা হৈছে, কিন্তু কেঁচাবিলাক বহুত টেঙা এতিয়া। আৰু আচলতে পকিবই নাপায় ন, গোটেই বাদুলিয়ে গোটেই ৰাতি মানে এনেকৈ নষ্ট কৰি দিয়ে শৰাই। এতিয়া নিমখ সানি একদম বঢ়িয়া আছে বগৰীকেইটা খাম। বহি গ'লোঁ ঘৰৰ বাহিৰত